Hello guys, welcome to Jiban Mandal Vlog. মই আজি গৈ আছোঁ মিছামাৰী গৈ আছোঁ। এতিয়া আমাৰ গাঁৱৰ পৰিস্থিতি চাই লওক কেনেকুৱা বেকগ্ৰাউণ্ডটো রাস্তা অবস্থা নাই পথাৰত যি শস্যকেইটা ৰোৱা হ'ব পিছত মই দেখাম আৰু বৰ্তমান এতিয়া শস্যকেইটা লগা নাই। আহি পাই গ'লোঁ কাউৰী পথাৰ। স্কুলত বহুত লেট হৈ গ'ল, মই কাম যোৱা আজি। দেৰি হৈ গৈছে। মিছামাৰী দূৰ নাই আৰু 10 মিনিটমান লাগিব। মিছামাৰী পাই গ'লোঁ।